সুপ্ৰভাত আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা সকলোলৈ থাকিল আৰু নতুন বছৰ যেন আপোনালোকৰ সকলোৰে মনৰ বাঞ্ছাবিলাক পূৰণ হওক। আৰু আজি এই খেতিতিহাৰ চেনেলটোলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। আৰু পাণ খেতিৰ বিষয়ে বহুজনে মোক কমেণ্টত প্ৰশ্ন সুধি আছিলে, তো তাৰ কিছুমান প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবৰ কাৰণে আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে যাতে গোটেইখিনি কথা গম পায় তাৰ লৈ এটা নতুন ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আৰু বহুজনে সুধি আছিলে যে পাণ খেতিৰ বাবে উপযুক্ত সাৰ, আৰু সাৰ তেনেকৈ মই নিজে যিমানখিনি পাণ খেতি কৰি আছোঁ, তো মই তেনেকৈ কোনো ধৰণৰ সাৰ তেনেকুৱা ৰাসায়নিক সাৰ মই প্ৰয়োগ কৰা নাই। মই গোবৰ, আপোনাৰ পচন সাৰ বা কেঁচু সাৰ তেনেকুৱা ধৰণৰ সাৰ মই ব্যৱহাৰ কৰি আছোঁ। আৰু আপোনালোকে পাণ খেতি এতিয়া যিহেতু জানুৱাৰী খুব আপোনাৰ শুকান বতৰ হয় আৰু মাটি খুব খৰাং মাৰি থাকে, তো তেনেকুৱাত আপোনালোকে যিবিলাক আপোনালোকৰ ঘৰৰ পেলনীয়া শাক পাচলি বা তেনেকুৱা ধৰণৰ সাৰ আপোনালোকে প্ৰয়োগ কৰিব পাৰে গছৰ গুৰিত। আৰু যিবিলাক আপোনাৰ কলগছৰ কটা যিবিলাক মদুনা বুলি কয়, কলগছৰ কটা মদুনাবিলাক আপোনালোকে পাণ গছৰ গুৰিত দিব পাৰে। লগতে কেঁচু সাৰ প্ৰয়োগ কৰিব পাৰে বা শুকান গোবৰ আপোনালোকে প্ৰয়োগ কৰিব পাৰে। আৰু মোৰ পাণ বাৰীখন খুব ঘাঁহ বন গজি আছে, কাৰণ বহুদিন হ'ল মই ইয়াত চাফা কৰা নাই। তো তেনেকুৱা ধৰণৰ একো অসুবিধা হোৱা নাই, কিন্তু পানীৰ যদি যোগান ধৰিব পাৰে তেতিয়াহ'লে খুব ভাল হয়। কাৰণ এই মাহকেইটাত আপোনাৰ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বৰষুণৰ পৰিমাণ যিহেতু কম, সেইটো কাৰণে আপোনালোকে পানী যোগানটো খুব প্ৰয়োজন হয়। পানী যদি যোগান ধৰিব পাৰে তেন্তে পাণৰ যোনটো গ্ৰ'থ হয় সেই গ্ৰ'থটো খুব ভাল হয়। মই যিহেতু পানী যোগান ধৰিব পৰা নাই, তাৰ কাৰণে কিছুমান পাণ আপোনালোকে চাব পাৰে। মই আপোনালোকক দেখুৱাই আছোঁ, কিছুমান পাণৰ গুৰিত খুব শুকান পাত হয় আৰু আপোনালোকে চাব পাৰে যে পানী যিহেতু তলৰখন দেখিছে খুব শুকান হৈ আছে, সেইবাবে ইয়াত পাণ গছত কিছুমান আপোনাৰ এনেকুৱা ধৰণৰ বেমাৰ দেখা পোৱা যায়। আচলতে এইটো পানীৰ অভাৱত হয় বুলি মই ভাবোঁ, যদি পানী যোগানটো ধৰে। কাৰণ কেলৈ বাৰিষা কালত এনেকুৱা ধৰণৰ কোনো বেমাৰ পাণ গছত দেখিবলৈ পোৱা নাযায়, কিন্তু খৰালি কালত যেতিয়া আপোনাৰ পানীৰ পৰিমাণটো খুব কম হৈ যায় মাটিত, তো সেইটো কাৰণে এনেকুৱা ধৰণৰ কিছুমান পাণৰ বেমাৰে দেখা দিয়ে। সেইবাবে পানী যোগানটো খুব প্ৰয়োজনীয়। মোৰ বিশেষ তেনেকুৱা কোনো গছত হোৱা নাই, কিন্তু কেইজোপামান গছত হৈছে। ইয়াত চাব পাৰে, ইয়াত অলপমান এনেকুৱা ধৰণৰ বেমাৰে দেখা দিছে। এনেকুৱা এইবিলাকতো নাই, এইবিলাকৰ গ্ৰ'থ খুব ভাল হৈছে। এইজোপাৰ গছৰ গ্ৰ'থ এইখিনি খুব ভাল হৈছে। পানী কম যদিও ইয়াৰ আচলতে বহুত ওপৰলৈকে গৈছে, প্ৰায় 3 ফুট 3.5 ফুটমান ওপৰলৈকে পাণ গছ উঠিছে। যদি আপুনি পাণ খেতি কৰোঁ বুলি ভাবে, তেতিয়াহ'লে এই খৰালি কালত পানী যোগানটো আপোনালোকে যদি ধৰিব পাৰে খুব সুবিধা হয়। আচলতে মই কিছুমান অসুবিধাৰ কাৰণে মই পাণ গছত পানী যোগান ধৰিব পৰা নাই। আৰু পাণ গছত পানী যোগান ধৰাটো খৰালি কালত খুবেই প্ৰয়োজনীয়। আৰু আগলৈও যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ হাতত দি থাকিব পাৰোঁ, তাৰ কিছু সাহস পাওঁ আপোনালোকৰ পৰা। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টি লাইক কৰিব আৰু কমেণ্ট কৰিব, যাতে আপোনালোকৰ নজনা কথা কিছুমান মই আপোনালোকৰ আগলৈ দাঙি ধৰিব পাৰোঁ। আৰু যদি আপুনি ভিডিঅ'টো চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰি যাব, যাতে আগলৈও মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ। মোৰ তাৰে এটা সৰু প্ৰচেষ্টা আৰু। তো আপোনালোকে এই ভিডিঅ'টো যাতে লাইক কৰে, কমেণ্ট কৰে, নজনা কথাখিনি যাতে জানিবলৈ কমেণ্ট কৰিব পাৰে, আৰু ছাবস্ক্ৰাইব যাতে কৰে। তাকেই আৰু আজিলৈ তেতিয়াহ'লে ধন্যবাদ। জয় আই অসম।